অ মোৰ পইচা নাই অ মোৰ পইচা নাই অ মোৰ পইচা নাই পাছাদা মোৰ পইচা শুনা মাৰি থৈ গৈছে ঐ টপা বাচ্চা মই কৈছো চবতে লাঠিডাল দিয়ক মোৰ দোকানত লাঠি নাই অ মেছ কাঠি এডাল দিলে হ'ব মাই ডক মোক জ্বলাবলৈ নালাগিছে চবতে মোক টঙনিয়াবলৈ লাগে অ কাকনো টঙনিয়াবা বাহুৱে পেটে যিটো খুন্দা খাইছো মইহে গম পাইছো চবদা বাহুৱে পেটে খুন্দা খায় নেকি বাহুৱেহে খুন্দা খায় আপুনিয়ে মই যদি খুন্দা খাইছো অ তেতিয়া আইগো বাহুৱে খুন্দা খাইছো অ কিন্তু যাৰ লগত মই খুন্দা খাইছো পেটে বাহুৱেহে খুন্দা খাব পাৰিছো তোমাৰ পেট পেট তাৰ বাহু বাহু বাহ এইটো মুকুতাৰ বাহুৱে হ'ব একে জেগাত ধৰিছে জেগাত মই কৈছো লাঠিডাল দক লাঠি নাই অ মেছ কাঠি এটাকে লোৱা এই মোক টঙনিয়াবলৈহে লাগিছে হেৰ মুকুতাক টঙনিয়াবলে মেছ কাঠিয়ে লাঠি মেছ কাঠিয়ে লাঠি লাঠি কবিতা মিলাইছে অ ঐ আৰে মাই ডক মই কৈছো তলাক খোলক বুলি কৈছো চবতে তলাক খোলক মই কৈছো নুখোলো মই কৈছো খোলক মই কৈছো আজিকে নুখুলিব নেকি চবতে নুখুলিম চাগে আপোনাক মই এবাৰ কৈছো দুবাৰ কৈছো তাৰপিছত যদি আপুনি তলা নুখুলিছে তেতিয়া কি কৰিম মই কৈছো চাৰিবাৰমান ৰিকুৱেষ্ট কৰিম চাগে আৰু অ। চাৰিবাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো যদি আপুনি তলা নুখুলিছে এতিয়া কি কৰিম মই কৈছো আপোনাকনো কি কৰিব পাৰিছে নিজে খং এটা উঠাই গুচি যাম আৰু মই কৈছো খোলক মই কৈছো নুখোলো মই কৈছো খোলক মই কৈছো মই নুখোলো কৈছো সেইটো কিয়া খং উঠিছে গুচি যাম ঐ পানী অ' মাই পাগলটো এইটো ধেৎ। ভালে আছে বাচ্চাদা হেই কিবা এটা টেনশ্যনত আছো টেনশ্যন হলেতো থাকিবলৈ কিবা এটা আছে আমাৰতো তাকো নাছে গলি নে তই হেই মই যাবলৈ নাহিছো আজি নিবলৈ আহিছো এই মানে কাঠি বা লাঠিডাল যদি মেমেজ হৈ যায় কামটো ইয়াতে হৈ যাব আৰু টঙনিওৱা নহ'লে চাগে বাহিৰলৈ দাঙি নি পেলাই ঠেকেচা মাৰি দিম আৰু কাক আপোনাক কিহৰ কাৰণে অথচ যে বাহুৱে পেটে মাৰি থৈ আহিছে মই যে মাতিছো মোক সেইফালে পাত্তা দিছে গলি নে মই অ আপোনাক লৈ গৈ ঠেকেচা মাৰি দিওঁ এ তেয়া আহক 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 যা আহক এই মন এই তেয়া এই মো এ ভণ্টি ভণ্টি একো নহৈছে একো এ নহয় ভণ্টি এ ভণ্টি এই একোলা লৈছে বোৱাৰী একোলা লৈছে একুলা লৈছ তোৰ তেলটো ফাটিছে এইখন দেখিছ অ হাঁহৰ ছিজন যে একে হাঁহৰ পেটত সোমোৱা দি তোৰ পেটতো সোমাই ঘুকুটি পেলাম একদম নবা হা ভয় লাগে আয়া এইটো মানে ই আ এই চব মানে চবে মোক পাগল কৰিহে এৰিব